ইমান গেলা গৰম যদিও আজি অসমীয়া চিনেমা বুলি চাব ওলাইছোঁ, তাকো এটা নতুন হলত। হলটো খুলিছে ৰুদ্ৰাক্স মলৰ 3rd ফ্ল'ৰত। আৰু এয়া আমি আহি পালোহি ৰুদ্ৰাক্স মল। আৰু প্ৰথমে পেট পূজা কৰি লওঁ বুলি ভাবিছোঁ, কাৰণ 9:30 বজাৰ পৰা চিনেমাখন আৰম্ভ। গতিকে কিবা কিবি অলপ খাই লওঁ, নহ'লে আৰু ভোকত কি অৱস্থা হ'ব, কাৰণ চিনেমাটো শেষ হ'ব 12টা বজাত। গতিকে খাই লওঁ আৰু আগত। গৰম যিহেতু, গতিকে জুচ অৰ্ডাৰ দিছিলোঁ, ড্ৰাই ফ্ৰুটছ আৰু মেংগোৰ। বৰ ধুনীয়া ইহঁতৰ জুচকেইটা। আৰু এইয়া বাৰ্গাৰ, চিকেন বাৰ্গাৰ, আৰু এইটো কিবা চিকেন ৰেপ বুলি কৈছে, কিন্তু খাবলৈ বিৰাট টেষ্টি। আৰু খাই বৈ পটাপট আমি গুচি গ'লোঁ 3rd ফ্ল'ৰলৈ। ইয়াৰ দোকানবোৰ প্ৰায় বন্ধই কৰিছে, চিনেমা হলটোহে খোলা থাকে। আৰু লিফ্টটোত ইমান মানুহৰ ভিৰ। অসমীয়া চিনেমা চাবলৈ কিন্তু বহুত মানুহ আহিছে দেই। আৰু এইটো হৈছে NY চিনেমা হল। এইটো নতুনকৈ ৰুদ্ৰাক্স মলত খুলিছে। আৰু ইয়াৰ ভিতৰখিনি চাওকচোন, কিমান ধুনীয়াকৈ সজাইছে, ভাল লাগিছে আহি। মোৰ এই ওপৰৰ লাইটিঙৰ ডিজাইনটো খুব ভাল লাগিলে, সেইকাৰণে ভিডিঅ' এটা কৰি থলোঁ। এইটো হৈছে NY চিনেমাছ। এয়া কি ধুনীয়া লাগিছে লাইটৰ ডিজাইনবোৰ, আৰু ৱালবোৰ দেখিছেনে কি ধুনীয়াকৈ বনাইছে। আৰু তাতে আছে মকটেইল বাৰ, যোনে যি ভাল পায় আৰু খাব পাৰে। আৰু এয়া মানুহ ভিৰ দেখিছেনে, চিনেমা টাইম হৈ গ'ল। মই ভিডিঅ' অলপ কৰি ল'লোঁ। কিয় কৰিছোঁ জানেনে? কাৰণ অসমীয়া চিনেমা চাবলৈ আজিকালি কিমান মানুহ আহে। ৰঘুপতিখন চাবলৈ মানুহৰ কিন্তু অভাৱ হোৱা নাই, সেইকাৰণে ভাল লাগিছে, যদিও দেৰিকৈ ৰিলিজ হৈছে। আৰু এয়া সোমাই গ'লোঁ আমি চিনেমা হলত। আৰু ইণ্টাৰভিউ দিলে। এইটো তেওঁলোকৰ বাথৰুম। ইমান ক্লিন যে মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। ইমান ক্লিন বাথৰুম মই দেখাই নাছিলোঁ, বৰ ভাল লাগিলে সেইকাৰণে। আহি পটাপট চাই দিলোঁ আমাৰ ৰঘুপতি। অসমীয়া চিনেমা যে ইমান ভাল হৈছে, আৰু ৰবি শৰ্মাৰ এক্টিং যে ক'বই নালাগে। খুব ভাল পালোঁ চাই। আপোনালোকেও আহক, চিনেমাখন চাওক।